total failure, BJP is completely failure government, and UPPL is double failure government. BJPৰ ভাষণটো কি ক'ব কম খালে সমাধান হয় নাকি সমস্যাৰ সমাধান হয় যি পৰিমাণৰ আমি ভাত বা চাউল বা সবজি পানী সব খাব লাগে এই পৰিমাণেহে খাব লাগিব এই কৰোনাৰ আক্ৰমণটো তেনেহ'লে বেছি হ'ব নহয় জানো যদি কম খায় লাগাতকৈ যদি কম খায় এনেকা কথাত কিবা এটা লজিক আছে নাকি সেইটো মানে এইবিলাক কথা কোনো বিধায়কৰ কথাই নহয় বিধায়কৰ কথা নহয় সেইবোৰ কথা একেবাৰে কমপ্লিটলি এ কাইণ্ড অফ ইৰেছপন্সিবল তেখেতৰ কোনো সলিউশ্যনৰ ৰাস্তাই বিচাৰি ওলাব পৰা নাই চাওক ইনফ্লেশ্যনৰ কথাটো এনেকুৱা মই সেইকাৰণে বাৰম্বাৰ কথা কৈ আছে বিজেপি বাই মিনছ অফ ক্ৰুক পলিটিক্স চোৱা এই কয়েকদিন আগত আমাৰ জিগ্নেশ মেবানী গুজৰাটৰ MLA ডাঙৰীয়া কেনেকুৱা ফেব্ৰিকেটেড ফেবুলিয়াছ ফেক কেছ লগাই দিছে যে এজন ট্ৰাইবেল SC STৰ দলিতৰ নেতা মানুহক দলিতৰ এগেইনষ্টে কাম কৰাই দিছে সেইকাৰণে মই বাৰম্বাৰ কথা কৈ আহিছে যে বিজেপি দে নো হাউ টু উইন বাট দে ডু নট নো হাউ টু গভৰ্ণ চাওক 1960 চনৰ পৰাই ভাৰত দেশৰ অৰ্থ ব্যৱস্থা অলপতে কলাপছত গৈছিল কিন্তু কলাপছ হোৱা নাই এটাই কাৰণ এগ্ৰিকালচাৰ ইজ দ্য বেকবোন অফ দিছ কাণ্ট্ৰি গতিকে কিবা যদি আফাই উপাই কৰিব লাগে আজিৰ যি ইনফ্লেশ্যন সেই এগ্ৰিকালচাৰৰ ব্যৱস্থাটো ঠিক কৰা লাগে চাওক আজি প্ৰমোদ ডাঙৰীয়াৰ ইয়াৰ কোনো জ্ঞানে নাই ক'ত পৰা শুরু কৰিব লাগে ক'ত পৰা ষ্টাৰ্ট কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জ্ঞানে নাই ক'ত পৰা ষ্টাৰ্ট কৰিব লাগে তেখেত কৈ আছে অসমটো উন্নত ৰাজ্য ডেভেলপ ষ্টেট আৰে বাবা সারা ইণ্ডিয়াত যিমান ৰাজ্যখন আছে এই গোটেই ৰাজ্যৰ মাজত সবচে থলত অসমৰ অৰ্থ ব্যৱস্থা কৰিবলৈ নাজানে ৰাইজসকল আপুনি সচেতন হোৱাটো ভাল ইনফ্লেশ্যনটো হৈ থাকিব ঠেলেৰ বৃদ্ধি উমুকৰ বৃদ্ধি টেক্স বৃদ্ধি সবত ভৰাই লৈ ল'ব টোল গেট বেছি বাঢ়িব কাৰণ তেখেতৰ হাতত কোনো উপায়ে নাই সিম্পল ফৰ্মুলা ভাৰতবৰ্ষৰ মানুহসকলৰ কাৰণে এগ্ৰিকালচাৰটো ডেভেলপ কৰিব লাগে এগ্ৰিকালচাৰ তিনিটা পৰ্যায়ত ফাৰ্মাৰ্ছ হয় এটাটো লাৰ্জ স্কেলত খেতি কৰা আৰু এটাটো মিডিয়াম আৰু এটাটো মাৰ্জিনেল এই অসমবাসীৰ স্পেচিয়েলি বড়োলেণ্ডৰ মানুহবিলাক মেক্সিমাম মাৰ্জিনেল ফাৰ্মাৰ্ছ এই মাৰ্জিনেল ফাৰ্মাৰ্ছৰ কাৰণে এতিয়ালৈকে আমি ৰেইন ফেড খেতি কৰি আছোঁ ৰেইন ফেড এই আকাশৰ পানী দি বৰষা কৰিব লাগে ইয়াৰ ব্যৱস্থা কৰিব লাগে সব খেতিৰ পৰাই উৎপন্ন হ'ব তেতিয়াই লাহে লাহে আমাৰ ইকনমিক অৰ্থব্যৱস্থা GDP বাঢ়ি যাব আৰু ইয়াৰ পৰাই লাহে লাহে বেলেগ ব্যৱস্থা হৈ যাব এই কাৰণে প্ৰথম অৱস্থাত এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইমানখিনি ব্যৱস্থা কৰি দিছে যেনিবা কৃষি বিজ্ঞান কেন্দ্ৰ কোটি বছৰত আহি থাকে ইয়াত যে ক'ত যে খৰচা কৰে ইয়াৰ কোনো পাত্তাই নাই এই গতিকে আজি মই ক'বলৈ যাম ইনফ্লেশ্যন যে প্ৰাইচে বাঢ়ি আছে ইয়াৰ বিষয়ে আমাৰ চৰকাৰ আজিলৈকে ইয়াৰ কোনো চিন্তাই কৰা নাই আৰু চিন্তা কৰাৰ তেখেতৰ মাথাত বা অংশই নাই টোটেল ফেইলিয়ৰ এই চৰকাৰটো টোটেল ফেইলিয়ৰ BJP is completely failure government and UPPL is double failure government